আজি মানুহ বিহু আৰু আমাৰ দ্বিতীয় ৰোজা। আজি বহুত ভাল দিন হয়। মোৰ মায়ে কৈছে এনেকা দিন প্ৰতি বছৰে নাহে। মায়ে জেতুকা পতা শিকাইছে। আমি বিহু জেতুকা লগাওঁ। মোৰ মায়ে আমাৰ ঘৰৰ ছাদত এজোপা জেতুকা গছ ৰুইছে। এইখিনি তাৰে জেতুকা পাত। মোৰ আঙুঠিটো বাৰে বাৰে ঢিলা হৈ যায়। এইটো মোক নানিমাই দিছে। মই বহুত ভাল পাওঁ আঙুঠিটো পিন্ধি। আমাৰ ফ্লেটত এটা ভাইটি আছে। মই বিহুৱান দিম। ভাইটিটোক আমাৰ বহুত ভাল লাগে। মই ভাইটিটোক এখন বিহুৱান দিলোঁ। মোৰ ভাইটিটোৰ নাম সৰ্ৰিশ বসুমতাৰী। সি মোক বিহুৱান পিন্ধাওঁতে চাই আছে। ইমান মৰম লাগে তাক। ইমান ফূৰ্তি কৰিছে বিহুৱানখন পিন্ধি। মই ভাইটিটোক বিহুৱান পিন্ধোৱাৰ পাছত মই অকণমান পঢ়ি ল'লোঁ। আমাৰ স্কুলবোৰ চাগে অনলাইনে হ'ব। অসমত কৰোনা বাঢ়িছে বুলি কৈছে। মই স্কুল গৈ বহুত ভাল পাওঁ। কিন্তু চাগে এতিয়া যাব নাপামে। মোৰ মিছক আৰু ফ্ৰেণ্ডছক বহুত মিছ কৰোঁ। সোনকালে কৰোনা ঠিক হৈ যাওক। মই এতিয়া ABCD খিনি লিখিছোঁ। ABCDEFGHIJ। ABCD লিখাৰ পিছত অলপ ড্ৰয়িঙো কৰিলোঁ। মই মোবাইল চাই এটা ড্ৰয়িং বনাবলৈ ট্ৰাই কৰিলোঁ। মই মাৰ লগত